আৰু হেখন ললে অফৰোডিং কৰিব নোৱাৰিম নহয় পাহাৰ পৰ্বত বুলি কথা নাই আৰু ঠাইখন হলে জলকে মন যায় তলকে লৈ যাব পাৰিম এতিয়া আকৌ এলটোখন আকৌ চব জেগালৈ লৈ যাব নোৱাৰিম নহয় এই বজেন্দ্ৰ পেহীৰ কথা বাদ দিয়ক 4x4 যেনেকুৱা বোকা ৰাস্তা নহওক কিয় ৰুকেগা নেহি চলতাই ৰহেগা পেহী হ'ব দে তেতিয়াহ'লে গৈ থাকো ভোলা বৈ এহেঁতকেইটাকো লৈ পিনি আস্তে আস্তে গৈ থাকোঁগে ধুনীয়াম কাইদেউ ক'ত যায় তহঁতৰ মূৰলৈ কি ভোলা ঘৰলৈ আহিছো আচ্ছা আৰু কিবা সুধিবলগীয়া আছে তহঁতৰ নাই সদায় লগ পাই থকা মানুহটোক আৰু কি সুধিম আকৌ নাহিবি মোৰ ওচৰলে ঐ পখিলা মই লাখুটি ঘূৰাই দিয়াৰ লগে লগে কেনেকে পলাই দেখিছ নাই পখিলাক তই একো নাজানো সিহঁতি অহাৰ লগে লগে পুৰা লাখুটি ঘূৰাব লাগিব নহলে দুই এষাৰ কথা পতাৰ পাছতে পকত জোকাৰি কেনেকে পাম পাম ৰাম পাম মাৰে দেখিছ নাই ঐ ভোলা চন্দ্ৰ হৌকা ধৰা তোৰ ঘৰলে আলহী লৈ আহিলো এতিয়া কি খোৱাও খোৱা আয়ত দেৱী দুৰ্গা পাৰ্বতী মই কতে মৰো ঐ লালুকি তই ঘৰত এনেকে লাঙত হৈ থাক নেকি থ দে তহঁতহে গৰমটো বেছি তহঁতৰ নিচিনা মাইকীবোৰে আমাৰ বুঢ়াবোৰক এফালৰ পৰা ধ্বংস কৰি দিছ এচাম মানুহে কয় কি বোলে বুঢ়া বয়সত পৰগতি লৰে তহঁতক এইটো ৰূপত যদি দেখিবলৈ হয় নলৰি কি হব সেইবোৰ কথা বাদ দে আমাৰ ভোলা ক'ত গ'ল তহঁতৰ ঘৰত আছে দেখোন এখন কোঠাৰ আকৌ বজেনৰ লগত আনিবলৈ গৈছে নে কোঠাৰে গাড়ীও লঞ্চ কৰিলে নেকি থাৰ মহেন্দ্ৰা থাৰ তাৰমানে বলেৰো স্কৰ্পিঅ' বাপেক আইও প্ৰমোদৰ ঘৈণীয়েক ভোলা আনিবলৈ গৈছে নে কি সেইখন বঢ়িয়া ফাটাফাটি এতিয়া মোৰ টেনচন নাই মোৰ ছোৱালী বজেনৰ গাড়ীতে আনিব পাৰিম বৈ এতিয়া ভোলা ঘৰত টিকা পেলাই লাভ নাই বজেনৰ ঘৰলৈ যাওঁ ইয়াত চাহ পানী খাই টিকা পেলাই বহি থকাতকে বজেনৰ ঘৰত ভাত খোৱাগেই ভাল পুতুকন আমাৰো গাড়ী এখন ল'ব লাগিছিলে নহয় বজেনে ল'ব লোৱাখনত কিমান মান ল'ব প্ৰথমে বৰ ভাল লাগে যাহা গাড়ীখন কেইবছৰমান হৈ যাব তেতিয়া আকৌ বৰ পুৰণা পুৰণা লাগে দেৰি নকৰিবা সোনকালে আহা আমাৰ ঘৰৰ মালিক আহি গ'ল গৈ থাকো দিয়া মই যদি ফটফটি চাবি নাপাবলৈ হলে আপোনাৰ থাৰৰ চেলমনি বদতি কৰি দিম ইয়াৰ কথা শুনি থাকিব নালাগে জলদি উঠা নহয় দেৰি হৈ যাব আজি কিন্তু আপোনাৰ বিয়া নিচিনাহে লাগিছে বিয়া নিচিনা নহয় আজি এক লেখীয়া বিয়াই আৰু এতিয়া বজেন্দ্ৰ বাকৰ থাৰখন গাৰ্লফ্ৰেণ্ডে বজেন্দ্ৰ এতিয়া থাৰৰ ওপৰত উঠি একদম গৰক মাৰি দিব থাৰে বিভিন্ন জেগা লৈ ফুৰিব নে কি কয় বজেন্দ্ৰ মই মিছা কৈছে নেকি তোৰ মাথা মুণ্ড বজেন্দ্ৰ আজি শেষৰবাৰ কাৰণে ফটফটি গছক মাৰি ধৰক কাইলৈৰ পৰা মই গছকিম আৰু মামনি আৰু আজি দেখোনে খিকি ফাকেদি মূৰটো উলিওৱা নাই আংকেলে আকৌ মাতিবই নোৱাৰি ফেটি সাপৰ নিচিনাকে মূৰটো কালককে উলিয়াব পয়া লগাব এতিয়া আৰু বাহিৰত ৰখি থাকিবলৈ নাই আজি বজেনে গাড়ী আনিব ভিতৰত মুঠতে যত যি আছে দুইটাই বহি খাই থাকোংগে মামনি তই ক'ত মৰি আছগে নাহ কেলে নিচেকে ঘৰ ভিতৰত নাথাকে দেই কামটো যে কৰি থাকেগে আৰু মামনি তোৰ লক্ষণটো মই ভাল দেখা নাই তই মানুহ নথকা সুযোগ লৈ বাৰী পিছফালে ঢকুৱা কিনাৰত মনে মনে কাৰোবাৰ লগত মোবাইলত চেনি খাই থকাগে নাইতো
এই সেইবোৰ কথা বাদ দে, তোৰ নিজৰ পকেটত হাত দে। বজেন গৈছে গাড়ী আনিবলৈ, আমাক তই চাহ দে। ঐ মামনি, মই অকলে নাই অহা আকৌ, মোৰ লগত আৰু দুচুত আহিছে। চাহ 3 কাপ লৈ আহিবি। আৰু গুৰে চাহ নিদিবি আকৌ, লাখুটি ঘূৰাই দাঁত হুলকাই পঠিয়াম। ঐ পয়া লগা, এতিয়া খাৰা হৈ থাকিব নালাগে, টিকা পেলাই বহি থাক। মই ভিতৰত চাহৰ অৰ্ডাৰ দি থৈ আহিলোগে, গোটেইকেইটা এতিয়া চাহ খাম। বজেন অহাৰ লগে লগে হৈ যাব খানা, খালি নহালৈকে গাই থাক গানা। আইঅ কি তামৰ জীয়েকৰ বিয়া, মই মাটিতে পৰিহে দিওঁ এতিয়া। কি লেতেৰা গৰম লাগিছে অ। ঐ মামনি, নেমু অকমান চেপি পিনি চৰবত অকণ বনাই লৈ আছোন, মোৰ বেলেগ পাচাবটো জ্বলা পোৰা কৰি আছে। তোমার কিন্তু একদম ভাগ্য ভাল দে, রেড কালার পিছে আছে। হয় নাকি? ভালে কথা তেতিয়াহ'লে। ব'লক আৰু এতিয়া কি কৰিব লাগে কৰি লওঁগে। আহা। খাই এখন লোৱা যে বেলেগ সপোন আছিলে দেই, আজিহে পূৰণ হ'বগে। এই কালাৰটো কিন্তু ভাল লাগে দেই। বজেন্দা বা এতিয়া কোনটো কালাৰ ল'ব? বজেন্দা ৰেড কালাৰটো ল'ব। ৰেড কালাৰটো ল'লেতো আৰু বঢ়িয়া, পুৰা জিলিকি থাকিব। ফটোকন ভাইটি, তুমি মোবাইলটো আনিছা নহয়, গাড়ীখনৰ লগত মোক ফটো এখন মাৰি দিয়াচোন। এইখনৰ লগত মাৰিনো কি লাভ, বজেন্দাখনৰ লগত মাৰিব আকৌ। অকল আমাৰ ফেচবুকত দিব লাগিব, বোলো ডিম্পুক লগ কৰি ডিম্পুক গাড়ীখনৰ লগত ফটো কপি মাৰি আনিছো, সেই বুলি লিখি দিম। ভোলাদা, আব্বি বহুত খাৰামি হ'ল। আৰু কি? তোমালোক গীত আঁতৰি দিয়া আকৌ, মই গাড়ীখনৰ লগত অকলেহে উঠিম, মই অকলেহে ডিম্পুক লগ কৰিবলৈ আহিছো। এনে হাৰামি এনেকে বহি ল'লে ভাল লাগিব জানো? এনেকে বঢ়িয়া গুলচন। এই ল'ৰাটো, এইটো পজিশ্যনত মাৰা। কেনেকুৱা উঠিছে? 1000মান লাইক পৰিবনে? পৰিব।